ইউটিউব চেনেল। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজত এটি চিঙৰা ৰেচিপি। যদি চিঙৰা ৰেচিপিটো চাই ভাল লাগে লাইক কমেণ্ট কৰিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। গতিকে দেৰি নকৰোঁ, আহক আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট। মই আলু কাটি আছোঁ। এয়া আজি কি খাবা আজি চিঙৰা খাবা। অ'কে অ'কে ডেন্স কৰি দে একবাৰ ডেন্স কৰি দে কৰি দে একবাৰ কেকটো কৰি গেল তাৰ লগতে বৰ দিগদাৰ দি থাকে। কি কৰে মাই যাব ওলাইছে গুড়া কুটিব। এয়া চাউল। বাই বাই টিকি। পিঠা খাম আজি। আলুখিনি সিজিছেনে চাম। এয়া সিজি গৈছে। ষ্টাফিংখিনি বনাবৰ কাৰণে লৈছোঁ ডাঙৰ চাইজৰ পিঁয়াজ এটা, ডাঙৰ চাইজৰ বিলাহী এটা, জলকীয়া 5টা, নহৰু, আদা পিচি থৈছিলোঁ। পানীখিনি সৰিব দিম আৰু ঠাণ্ডা হ'ব দিম। আলু আৰু মটৰখিনি পিটিকি দিম, গোটেইখিনি পিটিকি নিদিব। কেৰাহীটো বহাই দিলোঁ। ষ্টাফিংখিনি বনাবৰ কাৰণে প্ৰথমতে দিছোঁ মিঠাতেল অলপমান। এয়া যুজবা আহিছি, টিকলিৰ লগ যুঁজিব আহিছে। আৰম্ভ। এয়া মাই আনিলে গুড়া গুটি। গুড়া গুটি পিঠা খাম। পিঠা খাবা না? তেলখিনি গৰম
এয়া বৌ আহিছে মোক হেল্প কৰি দিব ৰিফাইন তেল আধা কাপ মান দিয়া হৈছে নিমখটো আপুনি নিজৰ মতে দি দিব ময়দাখিনিত যিমানখিনি লাগে পানী অলপ অলপকৈ দি মুঠি থাকিব টানকৈ মুঠিব তেতিয়াই চিঙৰাটো ক্ৰিস্পি হ'ব খাই ভাল লাগিব ময়দাখিনি হৈ গ'ল এতিয়া 15-10 মিনিটমান ঢাকনিৰে ঢাকি থৈ দিম এইকেইটাই খেলিছে কতে ফুটু কর আমার ফুটু বাই বাই আমার টিকলির মন বইয়া গাইস কিয় বইয়া তোমার মন গাড়িত উঠবা নেদে তোমাক কাই নেদে কচোন বাই নেদে ইয়াৰে এটা ভাগ লৈ আটা নাইবা ময়দা গুৰি অলপ ছটিয়াই অলপ দীঘলকৈ বেলি কেনে আছে মুনু মজা আমিও খাম এতিয়া
দেখাই দিয়া একবাৰ বঢ়িয়া ষ্টাফিং দিয়ে বঢ়িয়া হৈছে কিন্তু আপোনালোকেও খাই চাব এনেকৈ খুবেই ভাল লাগে আৰু আমাৰ টিকলিও আছে ইয়াতে চাই আছে খাব এয়া আৰু আমাৰ এইটো বিস্কুট খাই আছে পুইটু পুইটু কেনে আছি মজা আছি পাইজি সেই বনাইছে কেনে হদছে হদছে বঢ়িয়া পাইজি বনাইছে হদছে না মই খানাই ৰবা খাম এতিয়া কেনে আছি দেউতা বঢ়িয়া হৈছে মা কেনে আছি আৰু মানে ফোন দে কেনে আছি দাদা মাই বেলেগ পদ্ধতিত বনাইছে টেকেলি পিঠা এয়া চাই লওক এনেকৈ সহজ পদ্ধতিত বনাব পাৰে টেকেলি পিঠা আপোনালোকেও এনেকৈ বনাই খাই চাবচোন ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবো কৰি দিব অ'কে বাই